নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খতিয়ৰা আজি আমি মোষ্ট ৰিপিটেড আছামিজ লিটাৰেচাৰ টপ ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন সমূহ লৈ আহিছো আজি আমি ইয়াত টোটেল টপ 24 এমসিকিউ কোৱেশ্চন সমূহ আলোচনা কৰিম আৰু লগতে অপচন ৰিলেটেড পইণ্ট সমূহ আমি আলোচনা কৰিম আৰু যিসকল বন্ধু বান্ধৱী প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত হৈছে বা আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু লগতে আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈও ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বন্ধু বান্ধৱীসকল এই জেগাতে আপোনালোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো কাৰণ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে জ্ঞানৰ পৰিধিয়ে আজি 1k সাবস্ক্ৰাইবাৰ চুবলৈ সক্ষম হৈ পৰিছে এই জগতে আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলো এনেদৰে মৰম আৰু আশীৰ্বাদ দি যাব বুলি আমি আশা ৰাখিলো তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো বলক আজিৰ প্ৰথম প্ৰশ্নটো হৈছে দূৰত থকা স্বামীৰ বিৰহত বেদনা প্ৰকাশ পোৱা গীত তলৰ কোনটো বুলি সোধা হৈছে আৰু অপচনসমূহ দিয়া আছে এ ফুল কোঁৱৰৰ গীত অপচন বি দিয়া আছে কন্যা বাৰমাহী গীত অপচন চি দিয়া আছে দেহ বিচাৰৰ গীত আৰু অপচন ডি দিয়া আছে জিকিৰ গীত আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি কন্যা বাৰমাহী গীত 2 নম্বৰ প্ৰশ্নটো আহিছো এতিয়া 2 নম্বৰ প্ৰশ্নটো হৈছে চৰ্যাপদৰ মূল গ্ৰন্থখনৰ নাম কি বুলি সোধা হৈছে আৰু অপচনসমূহ দিয়া আছে এ চৰ্য বিনিশ্চয় অপচন বি দিয়া আছে চৰ্যা গীতিকোষ অপচন চি দিয়া আছে দুহা কোষ আৰু অপচন ডি দিয়া আছে চৰ্যা গীত আৰু এই অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি চৰ্যা গীতিকোষ ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো এতিয়া 3 নম্বৰ প্ৰশ্ন মাধৱেশে পিতামাতা মাধৱেশে পাণ মাধৱত পৰে কোন বন্ধু আছে আন এই উক্তি থকা কাব্যখন কিহৰ বুলি সোধা হৈছে আৰু এই কাব্যখন কোৰ বুলি সোধা হৈছে আৰু অপচনসমূহ দিয়া আছে এই হৰগৌৰী সংবাদ অপচন বি দিয়া আছে দ্ৰোণ পৰ্ব অপচন চি দিয়া আছে প্ৰহ্লাদ চৰিত আৰু অপচন ডি দিয়া আছে সাহিত্যকী প্ৰৱেশ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি প্ৰহ্লাদ চৰিত আৰু প্ৰহ্লাদ চৰিত হৈছে মনত ৰাখিব এইটো প্ৰথম অসমীয়া কবিতা আৰু ইয়াক ৰচনা কৰিছিল হেম সৰস্বতী দেৱে আৰু হেম সৰস্বতীৰ বিষয়ে আমি জানো তেওঁ হৈছে প্ৰাক-শংকৰী যুগৰ এগৰাকী উল্লেখযোগ্য কবি আৰু মনত ৰাখিব যে হেম সৰস্বতীয়ে পৃষ্ঠপোষকতা লাভ কৰা ৰজাজনৰ নাম হৈছে কমতাধিপতি দুৰ্লভ নাৰায়ণ অৰ্থাৎ তেওঁ কমতাৰ ৰজা আছিল দুৰ্লভ নাৰায়ণ মনত ৰাখিব আৰু তেওঁ প্ৰহ্লাদ চৰিত্ৰ ৰচনা কৰিছিল আৰু ঠিক একেদৰে হৰগৌৰী সংবাদ ৰচনা কৰিছিল এইখিনি খুব গুৰুত্বপূৰ্ণ তেওঁক লৈ পেলাই প্ৰশ্ন আহি থাকে এইখিনি আৰু আমি জানো সাহিত্যকী প্ৰৱেশ কোনে ৰচনা কৰিছিল ৰুদ্ৰকন্দলীয়ে ৰচনা কৰিছিল সাহিত্যকী প্ৰৱেশ ঠিক আছে এইখিনি খুব গুৰুত্বপূৰ্ণ ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো আমি 4 নম্বৰ প্ৰশ্ন শূন্য পুৰাণৰ ৰচয়িতা কোন বা ৰচয়িতা হল আৰু অপচন দি আছে কবীন্দ্ৰ পৰমেশ্বৰ অপচন বি দি আছে ৰমাই পণ্ডিত অপচন চি দি আছে বড়ো চণ্ডী দাস আৰু অপচন ডি দিয়া হৈছে কবিৰত্ন সৰস্বতী আৰু এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰমাই পণ্ডিত 5 নম্বৰ প্ৰশ্নটো আহিছো এতিয়া 5 নম্বৰ প্ৰশ্নটো হৈছে দেৱবাণী নুহে ইটো লৌকিকে কথা এটাকে ইহাৰ দুখ নলৈবা সৰ্বথা এই উক্তি কৰোতা কবি গৰাকী কোন বুলি সোধা হৈছে আৰু অপচন দি আছে এ ৰুদ্ৰকন্দলী অপচন বি দি আছে ৰত্নাকৰ কন্দলী অপচন চি দি আছে মাধৱ কন্দলী আৰু অপচন ডি দিয়া আছে অনন্ত কন্দলী আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব তেওঁ হৈছে অপচন চি মাধৱ কন্দলী আৰু আমি জানো মাধৱ কন্দলীক অপ্ৰমাদী কবি বুলি কোৱা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁক অপ্ৰমাদী কবি বুলি আখ্যা দিছে আৰু মাধৱ কন্দলী হৈছে প্ৰাক-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি আৰু তেওঁ কি ৰচনা কৰিছিল আমি জানো বাৰে বাৰে আমি আলোচনা কৰি আছো যে সপ্তকাণ্ড ৰামায়ণ তেওঁ অসমীয়ালৈ অনুবাদ কৰিছিল আৰু প্ৰান্তীয় ভাষাত অসমীয়ালৈ অনুবাদ কৰা তেওঁ ৰামায়ণখন হৈছে বাল্মীকিৰ ৰামায়ণ আৰু এইটো হৈছে অসমীয়াৰ প্ৰথম ৰামায়ণ তেওঁ অনুবাদ কৰিছিল আৰু সেই কাৰণে তেওঁক অপ্ৰমাদী কবি বুলি কোৱা হয় কিন্তু তেওঁ 7টা কাণ্ড ৰচনা কৰিছিল কিন্তু পৰৱৰ্তী সময়ত তেওঁ ৰামায়ণৰ যিটো 7টা কাণ্ড ৰচনা কৰিছিল তাৰে 2টা কাণ্ড পোৱা নগৈছিল আৰু সেই দুটা আছিল আদি কাণ্ড আৰু উত্তৰাকাণ্ড আৰু ইয়াৰ পৰৱৰ্তী সময়ত মহাপুৰুষ শ্ৰী মাধৱদেৱে আদি কাণ্ড সংযোগ কৰিছিল আৰু তাৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে উত্তৰাকাণ্ড সংযোগ কৰি পেলাই ৰামায়ণখন সম্পূৰ্ণ কৰি তোলে তেওঁ ৰচনা কৰা ৰামায়ণখন ঠিক আছে আৰু আমি জানিব লাগিব যে মাধৱ কন্দলী আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ তেওঁক লৈ পেলাই প্ৰশ্ন বাৰে বাৰে আহি থাকে সেইটো আমি জানিব লাগিব আৰু তেওঁ কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল এইটো বাৰে বাৰে সোধা হয় আৰু আমি জানো তেওঁ মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল আৰু তেওঁৰ পৃষ্ঠপোষক ৰজা আছিল মহামাণিক্য এইটো খুব গুৰুত্বপূৰ্ণ জানিব লাগিব ওকে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে উষা পৰিণয় কাব্যৰ ৰচয়িতা কোন বুলি সোধা হৈছে আৰু অপচনসমূহ দিয়া আছে মনকৰ অপচন বি দিয়া আছে দুৰ্গাবৰ অপচন চি দিয়া আছে দুৰ্গাবৰ অপচন বি দিয়া আছে পিতাম্বৰ আৰু অপচন ডি দিয়া আছে নাৰায়ণ দেৱ আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি পিতাম্বৰ
ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া শংকৰদেৱে সৰ্বশেষত ৰচনা কৰা পুথিখন আৰু অপশ্যন সমূহ দিয়া আছে নিমি নৱসিদ্ধ সংবাদ, অপশ্যন বি দিয়া আছে ভক্তি ৰত্নাকৰ, অপশ্যন চি দিয়া আছে ৰুক্মিণী হৰণ কাব্য আৰু অপশ্যন ডি দিয়া আছে ৰাম বিজয় নাট। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰাম বিজয় নাট। এইটো আছিল মহাপুৰুষ শংকৰদেৱৰ সৰ্বশেষত ৰচনা কৰা। আৰু তেওঁ প্ৰথমতে কি ৰচনা কৰিছিল আমি জানো, আৰু এইটো আপোনালোকে কমেণ্ট বক্সত জনাব বুলি আমি আশা ৰাখিলো। ঠিক আছে, তেওঁ প্ৰথমতে কি ৰচনা কৰিছিল নহয়নে? এটি নাটক আছিল, হিণ্ট এটা দি দিছো। ঠিক আছে, এটি নাটক আছিল। আৰু ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া মাধৱদেৱৰ বৰগীতৰ প্ৰধান ৰস কি? আৰু অপশ্যন দি আছে কৰুণ, অপশ্যন বি দি আছে হাস্য, অপশ্যন চি দি আছে বাৎসল্য আৰু অপশ্যন ডিত আছে শান্ত। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বাৎসল্য ৰস। অৰ্থাৎ মাধৱদেৱৰ বৰগীতৰ প্ৰধান ৰস হৈছে বাৎসল্য ৰস। 9 নম্বৰ প্ৰশ্নটোলৈ আহিছো এতিয়া। 9 নম্বৰ প্ৰশ্নটো হৈছে মহাভাৰতৰ সৰ্বাধিক পদ ৰচনা কৰা কবিগৰাকী কোন? আৰু অপশ্যন সমূহ দিয়া আছে এ ৰত্নাকৰ কন্দলী, অপশ্যন বি দিয়া আছে ৰাম সৰস্বতী, অপশ্যন চি দিয়া আছে অনন্ত কন্দলী আৰু অপশ্যন ডি দিয়া হৈছে শ্ৰীধৰ কন্দলী। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাম সৰস্বতী। আৰু ৰাম সৰস্বতীক অসমীয়া ব্যাস বুলি জনা যায়, মনত ৰাখিব, অসমীয়া ব্যাস বুলি ৰাম সৰস্বতীক জনা যায়, কাৰণ তেওঁ মহাভাৰতৰ সৰ্বাধিক পদ ৰচনা কৰিছে অসমীয়াত। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া হস্তি বিদ্যানৰ্ভ গ্ৰন্থৰ প্ৰণেতা কোন? আৰু অপশ্যন দিয়া আছে এ ৰামানন্দ দ্বিজ, অপশ্যন বি দিয়া আছে কবিৰাজ চক্ৰৱৰ্তী, অপশ্যন চি দিয়া আছে সুকুমাৰ বৰকাইত আৰু অপশ্যন ডি দিয়া আছে শুভংকৰ। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সুকুমাৰ বৰকাইত। আৰু সুকুমাৰ বৰকাইতে হস্তি বিদ্যানৰ্ভ গ্ৰন্থ ৰচনা কৰিছিল, আৰু এইটো আছিল হাতী বিষয়ক এটি গ্ৰন্থ। আৰু তেওঁ এইটো কাৰ পৃষ্ঠপোষকতাত লাভ কৰিছিল যদি প্ৰশ্নটো আহে, আৰু সেইটো হ'ব শিৱসিংহৰ। আৰু শিৱসিংহৰ আহোম নাম আমি জানো চুতেনফা। আৰু সুকুমাৰ বৰকাইতে হস্তি বিদ্যানৰ্ভ গ্ৰন্থ ৰচনা কৰিছিল। আৰু হস্তি বিদ্যানৰ্ভৰ চিত্ৰ অংকন যদি কোনে কৰিছিল বুলি সোধা হয়, তাৰ উত্তৰটো হ'ব দিলবৰ আৰু দুচাই। মনত ৰাখিব, চিত্ৰ অংকন কৰিছিল দিলবৰ আৰু দুচায়ে। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া। 11 নম্বৰ প্ৰশ্নটো হৈছে মৃগাৱতী চৰিতৰ লেখক কোন বুলি সোধা হৈছে। অপশ্যন দিয়া আছে এ চতুৰ্ভুজ দাস, অপশ্যন বি দিয়া আছে দ্বিজৰাম, অপশ্যন চি দিয়া আছে পৃথুৰাম দ্বিজ আৰু অপশ্যন ডি দিয়া আছে পশুপতি দ্বিজ। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দ্বিজৰাম। আমি আলোচনা কৰি আছিলো মহাভাৰতৰ নহয়নে, ৰাম সৰস্বতী আৰু ভাগৱতৰ কথা উল্লেখ কৰি আছো। আৰু ইণ্টাৰেষ্টিং কথাটো কি জানেনে, ভাগৱত চলি আছে এতিয়া। ঠিক আছে, আৰু এই বেকগ্ৰাউণ্ডত আপোনালোকে মিউজিকো পাই আছে চাগে, কথা নাই। ইয়াৰ পিছত প্ৰশ্নটোলৈ আহিছো আমি এতিয়া প্ৰথম অসমীয়া পাঠ্যপুথি ৰচক অসমীয়া ব্যক্তি কোন? আৰু অপশ্যন দি আছে এ গুণাভিৰাম বৰুৱা, অপশ্যন বি দি আছে যজ্ঞৰাম ফুকন, অপশ্যন চি দি আছে আনন্দৰাম ঢেকিয়াল ফুকন আৰু অপশ্যন ডি দি আছে হেমচন্দ্ৰ বৰুৱা। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আনন্দৰাম ঢেকিয়াল ফুকন। 13 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি। 13 নম্বৰ প্ৰশ্নটো হৈছে বন্ধু বান্ধৱীসকল, আমাৰ ভিডিঅ'সমূহত লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব। আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে। ইংৰাজী ভাষাত লিখা প্ৰথম অসমীয়া ব্যাকৰণ প্ৰণেতা কোন? আৰু অপশ্যন দিয়া আছে এ মাইলছ ব্ৰনছন, অপশ্যন বি দিয়া আছে নাথান ব্ৰাউন আৰু অপশ্যন চি দিয়া আছে উইলিয়াম ৰবিন্স আৰু অপশ্যন ডি দিয়া আছে অলিভাৰ টি কাৰ্টাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উইলিয়াম ৰবিনছন। আৰু অসমীয়া ভাষাত দ্বিতীয় ব্যাকৰণ কোনে ৰচনা কৰিছিল? আপোনালোকে কমেণ্ট বক্সত জনাব বুলি আমি আশা ৰাখিলো। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি। 14 নম্বৰ প্ৰশ্ন অসমীয়ালৈ অনুদিত প্ৰথম পূৰ্ণাংগ উপন্যাস কোনখন? আৰু অপশ্যন দিয়া আছে এ ফুলমণি আৰু কৰুণা, অপশ্যন বি দিয়া আছে যাত্ৰীকৰ যাত্ৰা, অপশ্যন চি দিয়া আছে কামিনীকান্ত আৰু অপশ্যন ডি দিয়া হৈছে এলোকেচি বেশ্যাৰ বিষয়ে। আৰু অপশ্যন সমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কামিনীকান্ত। আৰু এইটো আছিল পূৰ্ণাংগ উপন্যাস আৰু অসমীয়ালৈ অনুবাদ কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া। 15 নম্বৰ প্ৰশ্ন অভিমন্যু বধ কাব্যৰ ৰচক কোন? আৰু অপশ্যন দিয়া আছে এ ভোলানাথ দাস, অপশ্যন বি দিয়া আছে ৰুদ্ৰৰাম বৰদলৈ, অপশ্যন চি দিয়া আছে ৰমাকান্ত চৌধুৰী আৰু অপশ্যন ডি দিয়া আছে ৰত্নেশ্বৰ মহন্ত। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰমাকান্ত চৌধুৰী। 16 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া। 16 নম্বৰ প্ৰশ্নটো হৈছে হেমকোষ প্ৰকাশৰ চন কি? আৰু অপশ্যন দিয়া আছে এ 1867 চন, অপশ্যন বি দিয়া আছে 1900 চন, অপশ্যন চি দিয়া আছে 1888 চন আৰু অপশ্যন ডি দিয়া আছে 1889 চন। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1900 চন। আৰু 1889 চনত কি প্ৰকাশ পাইছিল? অপশ্যন ডিত আছে। আৰু আমি জানো জোনাকী কাকতখন প্ৰকাশ পাইছিল। ঠিক আছে, এইখিনি খুব গুৰুত্বপূৰ্ণ জানিব লাগিব। আৰু জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? চন্দ্ৰকুমাৰ আগৰৱালা। অ'কে, 17 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া। প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ এই উক্তি কৰা সাহিত্যিকগৰাকী কোন বুলি সোধা হৈছে। আৰু এইবিলাক প্ৰশ্ন পৰীক্ষাত বাৰে বাৰে ৰিপিট হৈ আছে, সেইকাৰণে আমি অসমীয়া সাহিত্যৰ এই চিলেক্টেড কুৱেশ্যনসমূহ লৈ আহিছো। আৰু এইবিলাক আপকামিং টেট কাম ৰিক্ৰুইটমেণ্ট
ADR 2.0 আৰু আসাম পুলিচৰ কাৰণে খুব গুৰুত্বপূৰ্ণ আৰু অসমীয়া লিটাৰেচাৰৰ ওপৰত যেতিয়া কুৱেশ্যনসমূহ দেখা পাওঁ আমি এইবিলাক কুৱেশ্যনছ বাৰে বাৰে ৰিপিট হৈ থাকে আৰু অপশ্যনসমূহৰ ভিতৰত অপশ্যনসমূহ দিয়া আছে হেমচন্দ্ৰ গোস্বামী, অপশ্যন বি দিয়া আছে পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন চি দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা আৰু অপশ্যন ডি দিয়া আছে লম্বোদৰ বৰা আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাই প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ বুলি এই উক্তি প্ৰদান কৰিছিল আৰু প্ৰতিমাখন কাৰ ৰচনা আমি জানো তেওঁ হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমা এইটো কবিতা পুথি আৰু তাৰ লগতে তেওঁ বিন বৰাগী কবিতা পুথি ৰচনা কৰিছিল আৰু মনত ৰাখিব চন্দ্ৰকুমাৰ আগৰৱালাই প্ৰথম অসমীয়া ৰোমান্টিক কবিতা ৰচনা কৰিছিল জোনাকীৰ পাতত তেওঁ আৰু সেইটো হৈছে বন কুঁৱৰী আৰু চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱাক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি জনা যায়। খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব আৰু অপশ্যন বি দি আছে পদ্মনাথ গোহাঁই বৰুৱা আৰু পদ্মনাথ গোহাঁই বৰুৱাৰ বিষয়ে আমি জানো তেওঁ উপন্যাস এখন ৰচনা কৰিছিল ভানুমতী আৰু এইটো আছিল প্ৰথম ঐতিহাসিক অসমীয়া উপন্যাস আৰু মনত ৰাখিব যে পদ্মনাথ গোহাঁই বৰুৱা হৈছে অসমীয়া আমাৰ যিটো সাহিত্য সভাৰ অধিৱেশন প্ৰথম অসমীয়া সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু এই অধিৱেশনখন অনুষ্ঠিত হৈছিল 1917 চনত শিৱসাগৰত আৰু তেওঁ আছিল প্ৰথম সভাপতি আৰু সম্পাদক আছিল শৰৎ চন্দ্ৰ গোস্বামী মনত ৰাখিব আৰু অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়টো আছে যোৰহাটত আৰু কাৰ্যালয়টোৰ বা সেই ভৱনটোৰ নাম হৈছে চন্দ্ৰকান্ত ভৱন মনত ৰাখিব আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে আমি জানো তেওঁ সাহিত্যৰথী বুলি জনা যায় আৰু লগতে তেওঁক ৰসৰাজ নামেৰে জনা যায়। ঠিক আছে 18 নম্বৰ প্ৰশ্ন আহিছো এতিয়া অগ্নিকবি ৰূপে পৰিচিত কবিগৰাকী হৈছে অপশ্যন এ দি আছে মহেন্দ্ৰনাথ ডেকা ফুকন, অপশ্যন বি দি আছে কমলাকান্ত ভট্টাচাৰ্য, অপশ্যন চি দি আছে প্ৰসন্নলাল চৌধুৰী আৰু অপশ্যন ডি দি আছে অম্বিকাগিৰি ৰায় চৌধুৰী আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কমলাকান্ত ভট্টাচাৰ্য। কমলাকান্ত ভট্টাচাৰ্যক অগ্নিকবি নামেৰে জনা যায় আৰু প্ৰসন্নলাল চৌধুৰীক বিদ্ৰোহী কবি নামেৰে জনা যায় আৰু অম্বিকাগিৰি ৰায় চৌধুৰীক অসম কেশৰী নামেৰে জনা যায়। 19 নম্বৰ প্ৰশ্নলৈ আহিছো আমি এতিয়া যুদ্ধপূৰ্ব অসমীয়া চুটিগল্পৰ বিস্তাৰিত সৰ্বাধিক অৰিহণা যোগোৱা কাকতখন আৰু অপশ্যনসমূহ দিয়া আছে বাঁহী, বিজুলী, আবাহন আৰু জয়ন্তী আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আবাহন আৰু বাঁহী আলোচনী, বিজুলী আলোচনী, আবাহন আৰু জয়ন্তী এই আলোচনী কিমান চনত প্ৰকাশ পাইছিল আমাৰ মৰমৰ বন্ধু বান্ধৱীসকলে কমেণ্ট বক্সত জনাব বুলি আমি আশা ৰাখিলো কাৰণ ইণ্টাৰেক্ট হৈ থাকে ন তেতিয়া। ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া 20 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া সাহিত্যত আধুনিকতা প্ৰতিষ্ঠা কৰা আলোচনী কোনটো আৰু অপশ্যন দি আছে নৱযুগ, অপশ্যন বি দি আছে ৰামধেনু, অপশ্যন চি দি আছে মণিদ্বীপ আৰু অপশ্যন ডি দি আছে অসমীয়া আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰামধেনু। 21 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া জ্যোতিপ্ৰসাদৰ জয়মতী কথাছবি নিৰ্মাণৰ চন কিমান বুলি সোধাইছে অপশ্যন দি আছে 1925, অপশ্যন বি দি আছে 1935, অপশ্যন চি দি আছে 1940 আৰু অপশ্যন ডি দিয়া হৈছে 1939 আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমি জানো 1935 চনত তেওঁ জয়মতী কথাছবি নিৰ্মাণ কৰিছিল আৰু জয়মতী কথাছবিৰ মুখ্য চৰিত্ৰত আছিল আইদেউ সন্দিকৈ আৰু জয়মতী কথাছবিখন শ্বুটিং কৰা হৈছিল গহপুৰৰ ফুলাগুৰি চাহ বাগিচাত অৰ্থাৎ আমাৰ আমি গহপুৰৰ যিহেতু ভিডিঅ' প্ৰস্তুত কৰি আছো এতিয়া আৰু মৰমৰ বন্ধু বান্ধৱীসকল ক'ৰ পৰা ভিডিঅ'টো চাই আছে অনুগ্ৰহ কৰি আপোনালোকেও কমেণ্ট বক্সত জনাব আমি গম পাম তেতিয়া নহয়নে। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ নামেৰে জনা যায় আৰু 17 জানুৱাৰী তাৰিখে শিল্পী দিৱস হিচাপে পালন কৰা হয় তেওঁৰ মৃত্যু তিথিত। ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া আৰু মনত ৰাখিব অপশ্যন ডি দিয়া আছে 1939 চন আৰু অপশ্যন ডিত থকা 1939 চনত তেওঁ দ্বিতীয়খন কথাছবি ৰচনা কৰিছিল ইন্দ্ৰমালতী মনত ৰাখিব আৰু ইন্দ্ৰমালতীত আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই তেওঁ প্লেবেক ছিংগাৰ ৰূপে তেতিয়া প্ৰতিষ্ঠা লাভ কৰিছিল। ওকে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি 22 নম্বৰ প্ৰশ্ন ইয়াৰুইংগমৰ ৰচয়িতা কোন আৰু অপশ্যন দি আছে সৈয়দ আব্দুল মালিক, অপশ্যন বি দি আছে প্ৰফুল্ল দত্ত গোস্বামী, অপশ্যন চি দি আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু অপশ্যন ডি দি আছে যোগেশ দাস আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1961 চনত ইয়াৰুইংগমৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হৈছে প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া আৰু তেওঁ 1979 চনত অৰ্থাৎ 1979 চনত মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰিছে আৰু প্ৰফুল্ল দত্ত গোস্বামীৰ এটি উল্লেখযোগ্য উপন্যাস হৈছে কেঁচা পাতৰ কপনি আৰু অপশ্যন চিত আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আমি আলোচনা কৰিলোৱেই আৰু অপশ্যন ডিত আছে যোগেশ দাস আৰু যোগেশ দাসৰ ডাৱৰ আৰু নাই এটি উল্লেখযোগ্য গ্ৰন্থ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো 23 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া সামাজিক নাটক কি আৰু অপশ্যন দি আছে গাঁওবুঢ়া, অপশ্যন বি দি আছে ৰাম নৱমী, অপশ্যন চি দি আছে কানিয়া কীৰ্তন আৰু অপশ্যন ডি দি আছে কুৰি শতিকাৰ সভ্যতা আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাম নৱমী আৰু ৰাম নৱমী ৰচনা কৰিছিল গুণাভিৰাম বৰুৱাদেৱে। 24 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া আৰু যিসকল বন্ধু বান্ধৱী এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ভিডিঅ'টো চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত
কৰিব বুলি আমি আশা ৰাখিলো আৰু অপশ্যন ব দিয়া আছে নিবাৰণ ভট্টাচাৰ্য নাটকখনৰ নাট্যকাৰ হৈছে অপশ্যন এ সত্যপ্ৰসাদ বৰুৱা অপশ্যন বি আছে মহেন্দ্ৰ বৰঠাকুৰ অপশ্যন চি আছে ভৱেন্দ্ৰনাথ শইকীয়া আৰু অপশ্যন ডি দিয়া আছে অৰুণ শৰ্মা আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অৰুণ শৰ্মাদেৱে নিবাৰণ ভট্টাচাৰ্য নাটকখন ৰচনা কৰিছিল আৰু মনত ৰাখিব যে অৰুণ শৰ্মা হৈছে এছাইড ধৰ্মী নাটক ৰচনা কৰা ব্যক্তি আৰু ভৱেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে আমি জানো তেওঁ অসম ভেলী বঁটা লাভ কৰিবলৈ সক্ষম অসম উপত্যকা বঁটা লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথমজন ব্যক্তি ঠিক আছে এইখিনি খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব লাগিব তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আজি আমি টোটেল টপ 24 MCQ কুৱেশ্যন আলোচনা কৰিলোঁ অসমীয়া লিটাৰেচাৰক লৈ পেলাই আৰু এইবিলাক প্ৰশ্ন পৰীক্ষাত বাৰে বাৰে ৰিপিট হৈ থাকে তো পুনৰবাৰ আপোনালোকলৈ ধন্যবাদ জনাই ভিডিঅ'টো সামৰণি মাৰিছোঁ থেংক ইউ ধন্যবাদ ভালদৰে থাকক ভালদৰে প্ৰিপাৰেশ্যন চলাই যাওক থেংক ইউ